يا طيبة جئتك صبا لرسول الله محبا بالروضة سكنت روحي وجوار الهادي محمد আহতসকলক সান্তনা প্ৰদান সমাজৰ কোনো ব্যক্তি দুৰ্ঘটনাত পতিত হলে তেওঁৰ কাকত উপস্থিত হোৱা সান্তনা প্ৰদান কৰা ও আশাৰ বাণী শুনোৱা নেকিৰ কাম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তিয়ে তেওঁৰ মুমিন ভাইক বিপদত সান্তনা প্ৰদান কৰে আল্লাহ তাআলাই তেওঁক কিয়ামতৰ দিনা সন্মানৰ পোছাক পৰিধান কৰাব মৃত ব্যক্তিৰ পৰিবাৰ পৰিজনক খাদ্য প্ৰদান কোনো ব্যক্তি মৃত্যু হলে তেওঁৰ পৰিবাৰ পৰিজন শোকত ম্ৰিয়মান হৈ থাকে সেই সময়ত ওচৰ চুবুৰীয়া প্ৰতিবেশী লোকৰ কৰ্তব্য ও দায়িত্ব হ'ল মৃতকৰ ঘৰত খাদ্য যোগান ধৰা মুতাৰ যুদ্ধত জাফৰ ৰাদিয়াল্লাহু আনহু শ্বহীদ হওঁতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবীসকলক কৈছিল তোমালোকে জাফৰ ৰাদিয়াল্লাহু আনহুৰ পৰিবাৰ পৰিজনৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা কাৰণ আজি তেওঁলোকৰ ওচৰলৈ এনে এক বিপদ আহিছে যি তেওঁলোকক ব্যস্ত কৰি ৰাখিছে ঋণ প্ৰদানৰ দ্বাৰা সাহায্য আৰ্থিক সচ্ছলতাৰ ক্ষেত্ৰত মানুহ দুভাগত বিভক্ত ধনী আৰু দুখীয়া জীৱন ধাৰণৰ বাবে কেতিয়াবা কোনো লোকৰ ঋণ লোৱাৰ প্ৰয়োজন হ'ব পাৰে এনে অৱস্থাত ঋণ দিব পৰাকৈ আৰ্থিকভাৱে সচ্ছল ব্যক্তিৰ দায়িত্ব হ'ল সুদমুক্ত ঋণ প্ৰদান কৰি মুছলিম ভাইক সহায় কৰা এনে কাৰ্যত বহু সওয়াব আছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যদি কোনো মুছলিম ব্যক্তিয়ে নিজৰ কোনো মুছলিম ভাইক টকা পইচা দুবাৰ ঋণ প্ৰদান কৰে তেন্তে তেওঁৰ আমলনামাত এবাৰ সদকা কৰা সওয়াব লিখা হ'ব সমস্যাগ্ৰস্তৰ সমস্যা সমাধান কৰা সমাজৰ কোনো লোক কোনো সমস্যাত পতিত হলে সকলোৰে কৰ্তব্য হ'ল তেওঁক বিপদৰ পৰা উদ্ধাৰ কৰাৰ সকলো প্ৰকাৰ চেষ্টা কৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যি ব্যক্তিয়ে তেওঁৰ মুছলিম ভাইৰ কোনো দুখ দূৰ কৰিব বিনিময়ত আল্লাহে কিয়ামতৰ দিনা তেওঁৰ দুখ দূৰ কৰিব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আকৌ কৈছে যি ব্যক্তিয়ে কোনো মুমিনৰ পাৰ্থিৱ দুখ কষ্ট দূৰ কৰে আল্লাহে কিয়ামতৰ দিনা তেওঁৰ দুখ কষ্ট দূৰ কৰিব যি ব্যক্তিয়ে কোনো সংকটাপন্ন ব্যক্তিৰ সংকট নিৰাসন কৰে আল্লাহে তেওঁৰ দুনিয়া আৰু আখিৰাতৰ যাৱতীয় সংকট নিৰাসন কৰিব যি ব্যক্তিয়ে কোনো মুছলমানৰ দুখ ত্ৰুটি গোপনে ৰাখে আল্লাহে দুনিয়া ও আখিৰাতত তেওঁৰ দুখ ত্ৰুটি গোপনে ৰাখিব আল্লাহে তেতিয়ালৈকে বান্দাক সাহায্য কৰি থাকে যেতিয়ালৈকে বান্দাই নিজ ভাইক সাহায্যৰত অৱস্থাত থাকে আন এক হাদিসত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে প্ৰত্যেক মুছলমানে সদকা কৰা ওয়াজিব এজনে সুধিলে যদি কোনো ব্যক্তিৰ সেই সামৰ্থ্য নাথাকে তেন্তে কি কৰিব সাহাবাসকলে পৰ্যায়ক্ৰমে কৰা প্ৰশ্নৰ উত্তৰত এবাৰ তেখেতে ক'লে তেতিয়াহ'লে দুখ বা বিপদত পৰা ব্যক্তিক সহায় কৰিব Subscribe now and press the bell icon. Never miss an update.